বাৰ্থডে আৰু মই এই ব্লেক আউটফিটটো পিন্ধিছো কেনেকুৱা লাগিছে কমেন্ট কৰিব এতিয়াও সম্পূৰ্ণভাৱে ৰেডি হোৱা নাই ৰেডি সেডি হৈ লওঁ হাজবেণ্ডে কিবা এটা প্লেনিং কৰিছে সো তালৈ যাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বিয়াৰ পিছৰ পৰা হাজবেণ্ডে মোৰ মিডনাইট বাৰ্থডে সেলিব্ৰেট কৰে আৰু পিছদিনা মাছ মাংস বজাৰ কৰি আনি ওচৰ চুবুৰীয়া মাটি মিতিৰ কুটুম মাটি ভোজ ভাত খাওঁ একেলগে আমি সবে আৰু ৰাতিলে কাজিৰঙাত যিকোনো এখন ৰিজৰ্ট বুক কৰে হোল নাইট আমি বাৰ্থডে পাৰ্টি কৰোঁ এনজয় কৰোঁ বাট আজি এইবিলাক একোৱে নহ'লে কাৰণ ল'ৰাৰ ৰাতিপুৱাৰ পৰা বহুত বেছি দাঁতৰ বিষ আছিলে তাক লৈ মই ডক্টৰৰ ওচৰত যাব লগা হ'ল তাৰ উপৰিও ঘৰত মিস্ত্ৰী লাগি আছে মিস্ত্ৰীক ইটো বস্তু অনা নিয়া চাহ দিয়া ভাত দিয়া এইবিলাক বহুত দায়িত্ব থাকে সো এইবিলাক কৰি আৰু মানে কাজিৰঙাত গৈ বাৰ্থডে সেলিব্ৰেট কৰিবলৈ একেবাৰে মন নাযায় খুব ভাগৰুৱা অনুভৱ কৰিছিলোঁ কিন্তু হাজবেণ্ডে মোৰ বাৰ্থডেটো স্পেচিয়েল বনাবৰ কাৰণে কলিয়া ভুমুৰা ব্ৰিজৰ ওচৰত থকা নতুনকৈ খোলা মন্নত ৰেষ্টুৰেণ্টখনত ডিনাৰ এটা প্লেন কৰিলে লগতে মোৰ 10-15টা বন্ধু বান্ধৱীকো মাতিলে তাৰে ভিতৰত 5-6জন মান এনেকুৱা আছে যোনে আজি মোৰ বাৰ্থডে বুলি গম পায়ো মোক কিন্তু উইশ কৰা নাই তাহাঁতি মানে মোৰ লগত অকল টকাৰ সম্পৰ্ক ৰাখিছে আজি মোৰ টকা আছে মোৰ লগত থাকিব কালি যদি মোৰ টকা নাথাকে বা মুতকে যদি বেছি টকা থকা মানুহ পাই যায় তাহাঁতৰ পিছত দৌৰিব এনেকুৱা কিছুমান বন্ধু বান্ধৱী মোৰ জীৱনত আছে আপোনালোকৰ জীৱনত আছে নে নাই মই নাজানো এইখাৰ কথা মই গম পাই পেলাই মোৰ মানে হাজবেণ্ডৰ ওপৰত ইমানে খং উঠিলে আজি মই বাৰ্থডে দিনাখনো কাজিয়া নকৰাকৈ মানে নোৱাৰিলোঁ হাজবেণ্ডৰ লগত যিহেতু হাজবেণ্ডে এতিয়া সবকে ইনভিটেশ্যন দি দিছে তেখেতে না বুলি ক'বলৈ মানে বেয়া পাইছে কিন্তু মই আজিকালি মানুহক না ক'বলৈ শিকি গৈছোঁ মোৰ হাজবেণ্ড বহুতেই চিধা কোনোবাই যদি খোৱা বুলি কয় তেখেতে মানে এটকা খোৱা বুলি ক'লে তেখেতে 10 টকা খুৱাই দিব এনেকুৱা বিধৰ মানুহ কিন্তু মই মানে আজিকালি ষ্ট্ৰং হৈ গ'লোঁ না ক'বলৈ শিকিলোঁ মই ডাইৰেক্ট ফোন কৰি না বুলি কৈছোঁ যাতে আমি ফেমিলি ডিনাৰ কৰিব যাম তোমালোকে নাহিবা বুলি মই ডাইৰেক্ট কৈছোঁ আৰু কিছুমান এনেকুৱা বন্ধু বান্ধৱী আছিলে যাক মই এৰিব নোৱাৰোঁ তাহাঁতক মই চিক্ৰেটলি কৈ দিছোঁ যে তহঁতক মই বেলেগ এদিন লৈ যাম আজি মই মানে ব্যস্ততা খুব ভাগৰ লাগিছে মই চেলিব্ৰেট কৰিব নোৱাৰোঁ তেনেকৈ কৈছোঁ তাহাঁতি বুজিও পায় তাহাঁতক যদি মই নোখোৱাওঁ সুধা ভাতো এসাঁজ খুৱাওঁ তাহাঁতি কেতিয়াও মোক বেয়া নাপায় কিন্তু কিছুমান আছে মোৰ জীৱনত আৰু সেইকাৰণে মই তাহাঁতক এভইড কৰি চলিব বিচাৰিছোঁ মোৰ লাইফৰ পৰা আজিকালি মই এনেকুৱা হৈ গ'লোঁ কোনোবাই মোক সন্মান দিলে মই সন্মান দিওঁ কোনোবাই মোক যদি সন্মান নিদিয়ে লাগে মোক বয়সত মোতকৈ যিমানে ডাঙৰ নহওক কিয় মই কিন্তু তেখেতক সন্মান নিদিওঁ মই ষ্ট্ৰং হ'বলৈ শিকিলোঁ মানে ঠেকা পাই পেলাই এতিয়া শিকি গৈছোঁ মানুহ বনি গৈছোঁ তাকে হাজবেণ্ডক মই বুজাই আছিলোঁ যে মোক নুসুধাকৈ তুমি এই কামটো কিয় কৰিলা মোৰ বহুত বেছি খং উঠিছে এনিৱেজ হাজবেণ্ডে মোক কি গিফ্ট দিলে সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম আৰু সেয়াই মোৰ লাইফটো যদি মোৰ চেনেলটো ভাল লাগে প্লিজ মানে মোৰ ভিডিঅ'ছবোৰ ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি খুব ভাগৰুৱাভাৱে দিনটো কটালোঁ এনিৱেজ বাই আৰু আপোনালোকে মন্নত ৰেষ্টুৰেণ্টত আহিছেনে নাই জনাব নাই অহা যদি প্লিজ আহি খাই যাব বাই